হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু দ্য চেনেল গাইজ। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। তো মই আছোঁ আজি আমাৰ গুৱাহাটী আৰু মৰিগাঁৱৰ মাজত গোভালি বুলি এটা জাগা আছে। আপোনালোকে গম পায় নেকি মোক কমেণ্ট কৰি জনাব, যদি গম পায়, আৰু যদি গম নাপায় তথাপিও কমেণ্ট কৰি জনাব। তো মই আছোঁ বৰ্তমান গুৱাহাটী আৰু মৰিগাঁৱৰ মাজত। এতিয়া গৈ আছোঁ চন্দ্ৰপুৰ, গুৱাহাটী চন্দ্ৰপুৰ নাৰেংগীৰ পৰা 10 কিলোমিটাৰ আগত, চন্দ্ৰপুৰৰ পৰা নাৰেংগী 10 কিলোমিটাৰ দূৰ। তো এতিয়া আহি আছোঁ মই হোজাইৰ পৰা, আৰু এতিয়া গৈ আছোঁ চন্দ্ৰপুৰত। বৰ্তমান মৰিগাঁৱতে আছোঁ। তো ইয়াৰ পৰা অলপমান আগত গৈ পিনে পাম আকৌ গুৱাহাটী, কামৰূপ ডিষ্ট্ৰিক্ট, আৰু ইফালে হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। তো ফুল ব্লগ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ইউটিউবত চাই আছে আপুনি ব্লগটো ইউটিউব ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ইনষ্টাগ্ৰাম বা ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। লগ পাম ফুল ব্লগত। টাটা বাই বাই, কিপ লাভিং অল। আৰু যদি ইয়াৰ বিষয়ে ফুল ব্লগ চাব বিচাৰে